কলাক্ষেত্ৰত নতুন চাকৰি বিজ্ঞাপনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীলৈ বহুতে ভাল খবৰ দিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অক্টোবৰৰ প্ৰথম সপ্তাহৰ ভিতৰত ওলাব 22,000 নতুন চাকৰিৰ বিজ্ঞাপন, ওলাব 6-7,000 শিক্ষক নিযুক্তিৰ বিজ্ঞাপনো। লগতে তেখেতে উল্লেখ কৰে যে প্ৰতি বছৰে নতুন নিযুক্তিৰ চেষ্টা কৰি থাকিব অসম চৰকাৰে। তেখেতৰ গুৰুত্বপূৰ্ণ মন্তব্য আহি পৰিছে আমাৰ হাতত। মই আপোনালোকক তেখেতৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছো। আজিৰ দিনটোত আমি নিযুক্তি 87,402 আমি ভৰি দিলোঁ আৰু 13,000 দিব পাৰিলে মোৰ দায়িত্বটো শেষ হৈ যায়। কিন্তু 13,000ৰ পৰিৱৰ্তে এই বছৰটোতে আৰু 20-22,000 নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকে প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায়, আমি আৰু আগুৱাই যাব পাৰিম। মই আশা কৰিছোঁ যে ছেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22,000 পদত আমি বিজ্ঞাপন দিব পাৰিম। তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে। মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলোঁ, তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজ মোৰ ৰেডি হৈ আছে ছাৰ, এই মাহতে দি দিম। যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলোঁ, তেওঁ কৈছে যে আমাৰ 6-7,000 পোষ্ট ৰেডি হৈ আছে, আমি সোনকালে উলিয়াই দিম। নন্দিতা গাৰ্ডুচা ডাঙৰীয়ানী আছে, তেওঁ মোক কৈছে যে 3,000 আমাৰ পাৱাৰ ডিপাৰ্টমেণ্টৰ পোষ্ট আছে ৰেডি হৈ, আমি 2 দিনতে উলিয়াই দিম। অৰ্থাৎ এই মাহতে আমি বা মেক্সিমাম অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আমি আৰু 20-22,000 পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম আৰু তাৰ পিছতো নিয়মিতভাৱে বিজ্ঞাপন প্ৰকাশ হৈ থাকিব।